কি ক্ষতি হ'ব পাৰে, ক্ষতিৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ সেই বিষয়ে আমাৰ এতিয়া আমি অৱগত কৰিম সেইটো। আৰু আজি সভাখন চলাবলৈ মই আমাৰ নাগৰিক কমিটিৰ সভাপতি বিৰিঞ্চি অধিকাৰী দেৱক সভা অনুমোদন কৰোঁ। আৰু সভাত উপস্থিত আছে আমাৰ চামগুৰি আৰক্ষী থানাৰ আমাৰ এ চি পি ছাৰ বিপুল কুমাৰ বড়ো ছাৰ, লগত আমাৰ চামগুৰি আৰক্ষী থানাৰ অচি। তো আজিকালি আপোনালোকে ফোন কৰোঁতে চাগে নিশ্চয় লক্ষ্য কৰে, কাৰোবালৈ যদি আপোনালোকে ফোন কৰে, ফোন কৰোঁতে তাতে এটা এডভাৰটাইজ দিয়ে যে আপোনালোকক কোনোবা অজ্ঞাত ব্যক্তিয়ে ফোনকো চাইবাৰ CID পুলিচ, CBI পুলিচ বা অসম পুলিচ বা আইনৰ মানুহ হৈ পেলাই আপোনালোকক ফোন কৰিব পাৰে, যে তেনেকুৱা ধৰণৰ ভিডিঅ' কলিং বা ফোনত আপোনালোকে কেতিয়াও ৰেছপন্স নিদিব। শুনিছেনে আপোনালোকে? কাৰোবালৈ ফোন কৰাৰ আগতে আজিকালি এটা এডভাৰটাইজ দিয়ে নিদিয়ে? তো সেইটো এটা সজাগতা, এটা কেম্পেইন। আৰু তাত লগতে কয় যে যদি তেনেকুৱা ধৰণৰ আপোনালোকে কোনোবাই ফোন কৰে, আপোনালোকে তেনেকৈ ফোন কৰি আপোনালোকৰ টকা পইচা ল'ব বিচাৰে, তেতিয়া আপোনালোকে 1930 এটা টল ফ্ৰী নম্বৰ, যেনেকৈ 108 মাৰিলে আমি কাক পাওঁ? আমি ডক্টৰ, হস্পিটেল, আমি এম্বুলেঞ্চখন পাওঁ। ডায়েল 100 মাৰিলে পুলিচক পাওঁ। 112 মাৰিলে 112 মাৰিলে পুলিচে আহিব, য'ত ইমাৰ্জেঞ্চি হ'ব তাৰ লগে পুলিচ আহি তাত প্ৰটেকশ্যন কৰিব বা ৰেস্কিউ কৰিব। তেনেকৈ 1930 হ'ল এটা চাইবাৰ যিখিনি অপৰাধ কৰে, সেই অপৰাধীখিনি যাতে কাৰোবাৰ পৰা পইচা হৰলুকি কৰিলে সেই বস্তুটো সমাধান সূত্ৰৰ কাৰণে এটা ট'ল ফ্ৰী নম্বৰ আছে 1930। আপোনালোকক যদি আপোনালোকৰ অজ্ঞাতে কোনো মানুহে আপোনালোকক ফোন কৰি আপোনালোকক কিবা লিংক পঠিয়াই দিয়ে, মোবাইলত আজিকালি হোৱাটছএপত লিংক আহে, ফেচবুকত লিংক আহে, যি টি বস্তু আপোনালোকে কেতিয়াও টিপি নিদিব। আপোনালোকে কোনোবাই ফোন, বেংকে কেতিয়াও মানুহক নকয় যে আপুনি ফোন কৰি আপোনাৰ OTP দিয়ক, আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ দিয়ক, আপোনাৰ পান কাৰ্ডৰ ডিটেইলছ দিয়ক, আপোনাৰ একাউণ্ট নম্বৰ দিয়ক। কোনো বেংকে এই কথা কেতিয়াও কোনো মানুহক কেতিয়াও নোসোধে। তো আপোনালোকে সেই যেনেকুৱা ধৰণৰ চক্ৰৰ প্ৰৰোচনাত शांति शांति श्री देवाः शांति द्वादशतानि नमानि याकारे जयति विद्यायां এটা কথাকো পাহৰিছিলোঁ। আমাৰ ইয়াতে শংকৰ দত্ত মানে তেখেতৰ এখন মানে সৰুকৈ হওক বা ডাঙৰকৈ হওক মোৰ ইমান আইডিয়া নাই জীৱনৰ ওপৰত, তাৰো যথেষ্ট আছে, তেওঁ নিজৰে টিম আছে, এখন তেওঁ উদ্বোধন কৰিব আমি পিছফালে।